এতিয়া আমি পস্তাই আছো। আমি এতিয়া পস্তাই আছো। 25 বছৰ লাগে তাক 25 দিনো টিকিবলৈ দিনো গুলি খাবলৈ হাতো মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা শুনি লওক। বৰ্তমান সময়ৰ মূল্য বৃদ্ধিক লৈ বৰ্তমান সময়ৰ ইথানেল যুক্ত সেই পেট্ৰলক লৈ বহুকেইটা তেনেধৰণৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে অসমীয়া যুৱ মঞ্চই। অসমীয়া যুৱ মঞ্চই এইখন চৰকাৰক ক'ব বিচাৰিছে যে 25 বছৰো নহয় 25 দিনো টিকিব নিদিও যদি আপোনালোকে এইকেইটা সমস্যা সমাধান নকৰে। ঠিক আছে, আৰু তেনেধৰণৰ কি মন্তব্য আগবঢ়ালে অসমীয়া যুৱ মঞ্চই আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। আহক আমি বেছি দেৰি নকৰি অসমীয়া যুৱ মঞ্চই কি মন্তব্য প্ৰকাশ কৰিলে এই ভিডিঅ'টোত শুনো। আমি পস্তাই আছো। আমি এতিয়া পস্তাই আছো। 25 বছৰ লাগে তাক 25 দিনো টিকিবলৈ দিনো গুলি খাবলৈ হাতো মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা শুনি লওক। তেল দিম, চেনি দিম, দালি দিম, আলু দিম, পিঁয়াজ দিম, চবেই দিয়ে, কিন্তু একোৱে দিব নোৱাৰা হ'ল। একোৱে দিব নোৱাৰিল হিমন্ত বিশ্ব শৰ্মাই। চাওক, আমি অসমীয়া যুৱ মঞ্চই আৰু অসমৰ জনগণে যি আশাৰে যি ভৰসাৰে বিজেপি চৰকাৰক ভোট দিছিলো যে সোণৰ অসম গঢ়ি দিব, অসমৰ জনগণক তেওঁলোকে আনন্দিত কৰিব, উৎসাহিত কৰিব, আগবঢ়াই দিব, কিন্তু যি দেখিলো চব শেষ কৰি দিলে। আপোনালোকে জানে যে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰী মানুহে কিনিব নোৱাৰা হ'ল, জীৱন দায়িনী ঔষধ কিনিব নোৱাৰা হ'ল। আজি দেখিছো আমি গাড়ী ঠেলি আনিবলগীয়া হৈছে যে গাড়ী তেল ভৰাবলৈ মানুহৰ পইচা নাইকিয়া হ'ল আৰু 100 ওপৰত চেঞ্চুৰী কমাই দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি মুৰ্দাবাদ জনাইছো, এখন বিজেপি চৰকাৰক আমি মুৰ্দাবাদ জনাইছো। আৰু এটা কথা ক'ব বিচাৰিছো যে নীতিন গাডকাৰী আপুনি জানে যে তেলৰ লগত ইথানল মিক্স কৰি দিছে। গতিকে এইটো চক্ৰান্ত, এইটো ঘৰৰ পৰিবাৰক কেনেকে ব্যৱসায় ক্ষেত্ৰত আগবঢ়াই নিব পাৰো, এইটো হৈ গ'ল যে নীতিন গাডকাৰী পুতেকৰ প্ৰেমত পৰি গ'ল। আৰু নীতিন গাডকাৰী পুতেকৰ প্ৰেমত পৰি নীতিন গাডকাৰী অন্ধ হৈ গ'ল। গতিকে আমি নীতিন গাডকাৰীৰ পৰা তেনেকুৱা আশা কৰা নাছিলো। গতিকে এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অতি শীঘ্ৰে যদি আপুনি শুধৰণি নহয়, মূল্য বৃদ্ধি যিটো ৰোধ নকৰে, কিন্তু পৰিৱেশ পৰিস্থিতি বেয়া যাব। আৰু এটা কথা ক'ব বিচাৰিছো, যিজন এতিয়া কৌশিক ৰায়, যি যোগানৰ কথা একোৱে নাজানে যোগান মন্ত্ৰীৰ কথা। গতিকে তেনেকুৱা এজন ব্যৰ্থ মন্ত্ৰী, অপদাৰ্থ মন্ত্ৰী যদি পাতি দিয়ে, এখন চৰকাৰে কেনেকে বাৰু অসমখন চলাব মোক কওকচোন। কেনেকে যোগান বিভাগত গুৰুত্ব দিব। গতিকে আপোনাৰ দুখীয়া শ্ৰেণী ঘৰ ৰাইজৰ ঘৰত যাওক, আজি তেল কিনিব পৰা নাই, দাইল কিনিব পৰা নাই, আলু কিনিব পৰা নাই। আৰু কি কৈছে যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এটা লালসা দি দিলে যে এইবাৰ যদি জিকো তেল দিম, চেনি দিম, দালি দিম, আলু দিম, পিঁয়াজ দিম, চবেই দিয়ে, কিন্তু একোৱে দিব নোৱাৰা হ'ল। একোৱে দিব নোৱাৰিল হিমন্ত বিশ্ব শৰ্মাই। এতিয়া অকল চাউলকেইটা দি আছে। লাজ নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইমান ডাঙৰ এটা টুপি পিন্ধাই দিলে আপুনি অসমৰ জনগণক যে তেল দিম, আলু দিম, দাইল দিম, মোক জিকাই দিয়ক। সেই লালসাত অসমবাসী ৰাইজে জিকাই দিলে। এতিয়া আমি পস্তাই আছো। আমি এতিয়া পস্তাই আছো। কাৰণ এটা কথা হ'ল 2029 চনত যদি ইলেকশ্যন কেনেবাকৈ হ'ব বুলি শুনিছো, যদি সঁচা অৰ্থত ইলেকশ্যন হয়, এইবাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো ডেম ফিটাহি মাৰি আছে যে 25 বছৰ কাৰ্যকাল কৰিম, 25 বছৰ লাগে তাক 25 দিনো টিকিবলৈ দিনো, চিধা কথা স্পষ্ট কথা। ভয়াৱহ পৰিস্থিতি কৰিম। ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাই জেল দিয়ে, ফাঁচি দিয়ে, কোনো ধৰণৰ কুণ্ঠাবোধ নকৰো, জেল খাবলৈ সাজো, গুলি খাবলৈ সাজো মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা শুনি লওক। চিধা কথা স্পষ্ট কথা।